যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকাকৈ দিম। 25,000 টকা। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে। যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম, সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম। তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয়। আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো, এই মহিলাসকলক আমি 3 বাৰ, আজি এবাৰ মাতিছো, অহা বছৰ আমি আকৌ মাতিম, তাৰ পিছত আমি আকৌ মাতিম। মোৰ উদ্দেশ্য হ'ল 10,000, 25,000 আৰু 50,000, 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম।